শুনা 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 সভাসদ কৰো নমস্কাৰ আমি কৰো নমস্কাৰ অসমৰ পৰিস্থিতি কৰিব প্ৰচাৰ শুনা 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 সভাসদ কৰো নমস্কাৰ আমি কৰো নমস্কাৰ আমি কৰো নমস্কাৰ শুনা 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 সভাসদ কৰো নমস্কাৰ আমি কৰো নমস্কাৰ অসমৰ পৰিস্থিতি কৰিব প্ৰচাৰ শুনা 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 সভাসদ কৰো নমস্কাৰ আমি কৰো নমস্কাৰ শুনা 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 সভাসদ কৰো নমস্কাৰ আমি কৰো নমস্কাৰ অসমৰ পৰিস্থিতি কৰিব প্ৰচাৰ শুনা 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 সভাসদ কৰো নমস্কাৰ আমি কৰো নমস্কাৰ আমি কৰো নমস্কাৰ ঐ অসমৰ পৰিস্থিতি দিনে দিনে বেয়া হৈ যায় আজি বোলে সন্ত্ৰাসবাদী আনফালে বাংলাদেশী এইবোৰক ৰোধ কৰাৰ কোনো উপায় অ' ভাইহঁত এই দৰং ওদালগুৰিত লাগে গোষ্ঠীৰ সংঘৰ্ষ কটা মৰা কৰি মৰে বহুতো প্ৰজা ৰাজনীতিৰো দুৰৱস্থা দেখিলেই বেয়া লগা ৰজা মন্ত্ৰীৰ দুখৰ নাই ও ৰজা মন্ত্ৰীৰ দুখৰ নাই এনেদৰে অসমীয়াৰ মাজত দিনে দিনে অঘটন ঘটনা ঘটিবলৈ ল'লে অসমীয়াই অসমীয়াক চিনি নোপোৱা হ'ল বিদেশীবোৰে আপোন হ'ল ঘৰৰ আপোনবোৰেই পৰ হ'ল আৰু সেই কাৰণে কৈছো অ' মোৰ ভাইহঁত অসম ৰখাৰ তলে গ'ল অসমখন বচাবৰ হ'ল এদিন দুদিন কৰি অসম যাব ভাঙি নহ'লে মিলা প্ৰীতি নহ'লে মিলা প্ৰীতি মোৰ ভাইহঁত অসম ৰখাৰ তলে গ'ল অসমখন বচাবৰ এদিন দুদিন কৰি অসম যাব ভাঙি নহ'লে মিলা প্ৰীতি নহ'লে
এনেদৰে কিছুমানে আলোচনা কৰে আৰু আনফালে দৰং ওদালগুৰিত কিহৰ যুদ্ধ আৰম্ভিলে দৰং ওদালগুৰিত কিহৰ যুদ্ধ আৰম্ভিলে ও যুদ্ধ লাগিল ৰে ও হে দৰং ওদালগুৰিত বড় মুছলমানৰ মাজত কিহৰ যুদ্ধ লাগে যুদ্ধ লাগিল ৰে যুদ্ধ লাগিল ৰে ও হে দৰং ওদালগুৰি বড় মুছলমানৰ মাজত কিহৰ যুদ্ধ লাগে যুদ্ধ লাগিল ৰে হাতে হাতে জাঠি জং বন্দুক বলাম লৈ যুদ্ধ যুদ্ধ লাগিল ৰে মুখামুখি লাগে যুদ্ধ প্ৰাণ যায় কটাৰ যুদ্ধ যুদ্ধ লাগিল ৰে ওলাই আহিল বড় মুছলিম এই যুদ্ধ লৈ যুদ্ধ লাগিল ৰে ও হে দৰং ওদালগুৰি বড় মুছলমানৰ মাজত কিহৰ যুদ্ধ লাগে যুদ্ধ লাগিল ৰে এনেকৈয়ে দৰং ওদালগুৰিত এই যুদ্ধ আৰম্ভ ভিলা কিন্তু নিজে নিজক কিয় এবাৰ ভাবি ভাবি নাচাইলা নিজে নিজক কিয় এবাৰ ভাবি ভাবি নাচাইলা আৰু আনফালে এনেকৈয়ে দৰং ওদালগুৰিত গোষ্ঠীৰ সংঘৰ্ষ লাগে কিহৰ বাবে কি হ'ল কোনেও নাজানিলে কিহৰ বাবে কি হ'ল কোনেও নাজানিলে অনিমিষতে যুদ্ধৰ কথা বিয়পি পৰিলে নিমিষতে যুদ্ধৰ কথা বিয়পি পৰিলে নিমিষতে যুদ্ধৰ কথা বিয়পি পৰিলে কিছুমানে কোৱা কুই কৰিয়ে থাকোতে কিছুমানে কোৱা কুই কৰিয়ে থাকোতে নজনাবোৰে কয় ও কি কয় সৌসিদিনা দৰং ওদালগুৰিতে নেদেখা ঘটনাও এটি ঘটিলে কিহৰে কাজিয়া লাগিল সমনীয়া কিহৰে কাজিয়া সৌখিদিনা দৰং ওদালগুৰিতে নেদেখা ঘটনা এটি ঘটিলে কিহৰে কাজিয়া লাগিল সমনীয়া কিহৰে কাজিয়া লাগি মৰা কটা কৰি কিবা জানো পালে মৰা কথা কৰি কিবা জানো পালে জাতি ধৰ্মক লৈ বিবাদ কিয় কৰে জাতি ধৰ্মক লৈ বিবাদ কিয় কৰে
যুদ্ধ আৰম্ভিলা এনেকৈ একতা মৰা যুদ্ধ আৰম্ভিলা এই যুদ্ধত মৰা দেহা ঠায়ে ঠায়ে ৰহিলা এই যুদ্ধত মৰা দেহা ঠায়ে ঠায়ে ৰহিলা কিছুদিন পিছত পিছে উদ্ধাৰ হৈলা কিন্তু ধানৰ মাজত পৰি আছে কত মৰা দেহা ধানৰ মাজত পৰি আছে কত মৰা দেহা জীৱৰ কি বিলাই মৰিলেই মানৱ দেহৰ একোৱেই নাই দুদিনীয়া জীৱনত কিহৰ হাহাকাৰ সকলোৱে সুধি চোৱা নিজকে এবাৰ সকলোৱে সুধি চোৱা নিজকে এবাৰ সকলোৱে সুধি চোৱা নিজকে এবাৰ ও প্ৰাণ যায় বহুতৰে ঘৰ দুৱাৰ জ্বলাই দিলে দৌৰা দৌৰি সকলোৰে কিহৰ বাবে লাগিল যুদ্ধ কোৱানাৰো প্ৰাণ যায় বহুতৰে কথা আমি হেহি মানে থাও হেহি মানৰ কথা আমি হেহি মানে থাও হেহি মানৰ কথা আমি হেহি মানে থাও আৰু কত কি ঘটিছে তাৰে অলপ আৰু কত কি ঘটিছে তাৰে অলপ ও ভাইহঁত এটা কথা নহয় কি কথা এ ভেটি ভুটা ঘোষ খোৱা বহু ডাঙৰ কথা ভেটি ভুটা ঘোষ খোৱা বহু ডাঙৰ কথা নহয় নে ভাইহঁত হয় এইবিলাক কাৰণতে আমাৰ ধ্বংস অসমীয়া এইবিলাক কাৰণতে ধ্বংস অসমীয়া এইবিলাক কাৰণতে ধ্বংস অসমীয়া এইবিলাক কাৰণতে ধ্বংস অসমীয়া ও ভাইহঁত ও আৰু এটা কথা নহয় কি কথা বহুতে টকা খাই বাংলাদেশীক অসমীয়া বনাই দিছে সন্ত্ৰাসবাদীক জনসাধাৰণ বনাই দিছে আৰু আমাৰ কিছু পুলিচ প্ৰশাসনে শাসন কৰাৰ চলেৰে সিহঁতে শোষণ কৰি আছে
সেই হাৰামীহঁতেই সোণৰ অসম গঢ়াৰ সপোন ৰচিছে হয় নেকি তেনেহলে শুনা সোণৰ অসম গঢ়িব চেকিন সদায় কৰিব টকা পালে সন্ত্ৰাসবাদীক সিহঁতে এৰি দিব টকা পালে বাংলাদেশীক সিহঁতে ঠাই দিব বিদেশী বুৱতী নাই আহিছে অসমলৈ বিদেশী বুৱতী নাই আহিছে অসমলৈ সীমাতে প্ৰহৰী নাই বাধা দিব কোনে গৈ সীমাতে প্ৰহৰী নাই বাধা দিব কোনে গৈ এনে শাসন চলিছে বিদেশীৰে ভৰিছে এনে শাসন চলিছে বিদেশীৰে ভৰিছে এনে শাসন চলিছে বিদেশীৰে ভৰিছে খেদি দিয়াৰ কোনো উপায় নাই চৰকাৰে সিহঁতক ৰাখে জগনাই চৰকাৰে সিহঁতক ৰাখে জগনাই এনেকৈয়ে প্ৰশাসনে শোষণ কৰি আছে কিন্তু এই দুখ দেখাই দিব কোনো ওলাই নাহে আনফালে চাওঁ ৰজা মন্ত্ৰীৰ আলোচনা সদায় পুৱা গধূলা ইলেকশ্যনত কেনেকে জিকবা পাৰে বাংলাদেশী নহ'লে ভোট দিব কোনে মাটি নাই মাটি দিম ঘৰ নাই ঘৰ দিম বিদেশীৰে অসমখন শুৱনি কৰি অসমীয়াক খেদি দিম বিদেশীকে ঠাই দিম এনেকৈ গাদি এনেদৰে হুজি জেহাদীক বুকুত সাৱটি অসম ধ্বংসৰ ষড়যন্ত্ৰ আমাৰ এই চৰকাৰৰে এনেদৰে দুৰ্নীতি দুৰাচাৰ সদায় বাঢ়ি যায় চাই থাকিব নোৱাৰি ছাত্ৰ সন্থা চাই থাকিব নোৱাৰি
ছাত্ৰ সন্থা ওলাই আহিল প্ৰতিবাদ কৰিলে ধৰ্ণা দিলে নাগৰিকত্ব চিনাকি কৰক বিদেশীক বহিষ্কাৰ কৰক আৰু প্ৰতিজন ছাত্ৰ নেতাৰে এই দাবী আৰে খেত ভাই হাত বিদেশীক ইয়াৰ পৰা সিহঁতৰ আপোন মৰমত নিদিবি ঠাই অসমত লুটি পুতি খাব সিহঁতে ৰজা হ'ব লুটি পুতি খাব সিহঁতে ৰজা হ'ব নাথাকিব অসমীয়াৰ ভাত 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 আৰে খেত খাই ভাত বিদেশীক ইয়াৰ পৰা আরে খেত ভাই হাত বিদেশী কিয়ার পৰা সিহঁতৰ আপোন মৰমত নিদিবি ঠাই অসমত লুটি পুতি খাব সিহঁতে ৰজা হ'ব লুটি পুতি খাব সিহঁতে ৰজা হ'ব নাথাকিব অসমীয়াৰ ভাত 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 আৰে খেত ভাই হাত বিদেশী কিয়াৰ পৰা অসমত নহয় যদি ঘৰ বাহিৰ কৰি দে অসমত ৰাজনীতি চলিব সিহঁতক বচাব ৰাজনীতি চলিব সিহঁতক বচাব ৰজা মন্ত্ৰীক নকৰিবি ভাই 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 আৰে খেত ভাই হাত বিদেশী কিয়াৰ পৰা জয় ছাত্ৰ সন্থাৰ জয় জয় ছাত্ৰ সন্থাৰ জয় হুঁচিয়াৰ হুঁচিয়াৰ ৰজা মন্ত্ৰী হুঁচিয়াৰ 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 প্ৰধানমন্ত্ৰী হুঁচিয়াৰ 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 সন্ত্ৰাসবাদী হুঁচিয়াৰ 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 সন্ত্ৰাসবাদী হুঁচিয়াৰ 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 বাংলাদেশী হুঁচিয়াৰ 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 বাংলাদেশী হুঁচিয়াৰ ছাত্ৰ সন্থাৰ জয়ধ্বনিত অসম কঁপি যায় ছাত্ৰ সন্থাৰ জয়ধ্বনিত অসম কঁপি যায় ছাত্ৰ সন্থাৰ জয়ধ্বনিত অসম কঁপি যায় আৰু আনফালে গাঁৱৰ ফালে আলোচনাৰ সীমা সংখ্যা নাই গাঁৱৰ ফালে আলোচনাৰ সীমা সংখ্যা এ বনিহাত অ কিয়ে এ তহঁতে শুনা নাই নাইতো এ মোৰ মাই সঁচাকৈ শুনা নাই নাইতো তেনেহ'লে শুন মই কৈ যাওঁ নেকি হয় হয় এ বাই শুনা নাই কিনো কৰি আছা তই 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 কিবা বোলে সন্ত্ৰাসবাদী জন্ম হ'ল নতুন কৰি কিবা বোলে সন্ত্ৰাসবাদী জন্ম হ'ল নতুন কৰি হাতত এটা বন্দুক লৈ ঘূৰি ফুৰে গোপনকৈ হাতত এটা বন্দুক লৈ ঘূৰি ফুৰে গোপনকৈ মানুহ মাৰে মৰম নাই জন্তু নেজানোৱাৰ হাই মানুহ মাৰে মৰম নাই জন্তু নেজানোৱাৰ হাই সিহঁতকৈ সন্ত্ৰাসবাদী ৰাতি থাকিব ঘৰ নিদিবি 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 এ বনিহাত কি আৰু এটা কথা নহয় কি কথা? এ মোৰ মাই এই উগ্ৰপন্থীবোৰক বিচাৰি
আমাৰ পুলিচ প্ৰশাসনে কি কৰিছে জানা? কি কৰিছে? এঘৰত থাকিলে জীয়াৰী বোৱাৰী সিহঁতে বলৎকাৰ কৰে। ঘৰত থাকিলে জীয়াৰী বোৱাৰী সিহঁতে বলৎকাৰ কৰে। গুচি যাব দূৰ দূৰণিলৈ মৰম দয়া নোহোৱা কৰে। ঘৰত থাকিলে জীয়াৰী বোৱাৰী সিহঁতে বলৎকাৰ কৰে। ঘৰত থাকিলে জীয়াৰী বোৱাৰী সিহঁতে বলৎকাৰ কৰে। গুচি যাব দূৰ দূৰণিলৈ মৰম দয়া নোহোৱা কৰে। আৰু আনফালে এই দিছপুৰত ৰাজা মন্ত্ৰী খাই আছে মস্তি মাৰি, খাই আছে মস্তি মাৰি। ৰজাৰ ফালে চোৱাৰ সময় ভোটৰ সময়ত ৰক্ষা নাই। ভোট বিচাৰি ঘৰত যায়, ভোট বিচাৰি ঘৰত যায়। জিকাৰ পিছত ফিৰিয়ে নাচায়। এনেদৰে এদিন দুদিনকৈ বহুদিন পাৰ হৈ যায়। বোলো পাৰ হৈ যায়, চৰকাৰৰ শাসন কিন্তু ভাল দেখা নাই। বোলো ভাল দেখা নাই। 2008 চনৰ সেইদিনা 30 অক্টোবৰ বোলো 30 অক্টোবৰ, বম ফুটিল 4 ঠাইত মহাভয়ংকৰ। বোলো মহাভয়ংকৰ, বম ফুটিল 4 ঠাইত মহাভয়ংকৰ। বোলো মহাভয়ংকৰ। ঐ বহু মানুহৰ প্ৰাণ গ'ল সেই বম বিস্ফোৰণ। দুপৰ বেলা কান্দা কাটা লাগে ঘৰে ঘৰ, দুপৰ বেলা কান্দা কাটা লাগে ঘৰে ঘৰ। ও কত দেহা পৰি থাকিল বিস্ফোৰণ স্থলীতে হাত ভৰি ছিঙি গৈছে ৰাঙলীতে জেৰে, হাত ভৰি ছিঙি গৈছে ৰাঙলীতে জেৰে। সকলো চিঞৰিছে ৰেলো ৰেলো মৰিলো মৰিলো, কোনোবাই চিঞৰিছে ৰক্ষা কৰা মোকে কোনোবাই চিঞৰিছে ৰক্ষা কৰা মোকে। এনেদৰে চিঞৰ বাখৰ কৰে বহুতে আহত হোৱা কিছুমানক মেডিকেলে নিয়ে, আহত হোৱা কিছুমানক মেডিকেলে নিয়ে। আৰু এইফালে কান্দি কান্দি বিচাৰে ঘৰৰ মানুহ নাই। ইও বোলে ভাই নাই।
এনেদৰে বহু দেহা ছিন্ন ভিন্ন হৈ বহু দেহাৰ হাৰা হাড্ডি বিচাৰি বহু দেহাৰ হাৰা হাড্ডি বিচাৰি বহু দেহাৰ মাংস চিঙি বহু দূৰ পায় গাড়ী ঠেলা অটো ৰিক্সাত জুই লাগি যায় গাড়ী ঠেলা অটো ৰিক্সাত জুই লাগি যায় কিন্তু বহু সময় চৰকাৰৰ খা খবৰ নাই উপায় নাপায় উত্তাল জনসাধাৰণে পুলিচ প্ৰশাসনৰ গাড়ী দিয়ে পুলিচ প্ৰশাসনৰ গাড়ী দিয়ে আৰু সেই বিস্ফোৰণস্থলীত যেতিয়া আধা জীয়া আধা মৰা মানুহবোৰে চেৰি চেৰি কান্দি কান্দি কৈছিল আশাৰে বাট চাই থকা ঘৰখনক মই কিদৰে দেখা হাই মই কেনেকৈ বহুজনে আছে বেছে দাঙি লৈ বহুজনৰ মাথা ঘূৰাই এনে দৃশ্য বহুজনৰ মাথা ঘূৰাই এনে দৃশ্য মেডিকেলত বহুজনে জীৱ যায়
মানে মেডিকেল সিজার মৃত্যুর হাতে শেষ কৰি থকাৰ সময়ত কান্দি কান্দি খায় মা মা কিয় এনে হ'ল মোৰ পিতা কিয় এনে হ'ল মোৰ সৰু হৈ থাকোঁতে কিয় নমৰিলো কিয় জনম দিলা মোক মা কিয় এনে হ'ল মোৰ পিতা কিয় এনে হ'ল মোৰ সৰু হৈ থাকোঁতে কিয় নমৰিলো কিয় জনম দিলা কান্দি কান্দি বহু জানে বিদায়ে মাগিলা কাৰ বাবে কোন মৰিছে কাৰ বাবে কোন মৰিছে আৰু এইফালে গণেশগুৰিৰ বিস্ফোৰণস্থলীত কি হৈছে জানা কি হৈছে আচৰিত ঘটনা নেদেখা নুশুনা আচৰিত ঘটনা নেদেখা নুশুনা আত্মাই পানী বিচাৰি কৰে কান্দ কথা আত্মাই পানী বিচাৰি কৰে কান্দ কথা জনসাধাৰণে ভয় খায় একপে থৰ থৰ কৰে ভাইহঁত সঁচাকৈয়ে আত্মাবোৰৰ হোৱা নাই মুক্তি সঁচাকৈয়ে আত্মাবোৰৰ হোৱা নাই মুক্তি পানী বিচাৰি আত্মাবোৰে ইলাই বিলাই কান্দে মোৰ জননীয়ে মোৰ চেনেহে পিয়াহ লাগিছে মোৰ দিয়া অলপ পানী
কি শুনিলো আমি কি শুনিলো অ ভাইহঁত অ সকলো মানুহে আলোচনা কৰিয়ে সকলো মানুহে আলোচনা কৰে সকলো মানুহে আলোচনা কৰে দ্ৰামক দ্ৰামে পানী দিলে অতি যতন কৰে দ্ৰামক দ্ৰামে পানী দিলে অতি যতন কৰে এনেকৈয়ে 30 অক্টোবৰৰ দিনটোৰে পৰা দপ দপকৈ জ্বলি থাকিল একুৰা জুই আৰু চৰকাৰখন উপায়বিহীন হৈ পৰিল কেনেকৈ সান্তনা দিব এই আহত নিহত সকলক আৰু সেয়ে চৰকাৰৰ পুঁজি দিলে মুকল কৰি মৰি যোৱাবোৰক দিলে 3 লাখ কৰিয়ে চৰকাৰৰ পুঁজি দিলে মুকল কৰে মৰি যোৱাবোৰক দিলে 3 লাখ কৰে ভাৰত চৰকাৰে দিলে 4 লাখ কৰিয়ে ভাৰত চৰকাৰে দিলে 4 লাখ কৰে আহত হোৱাবোৰে পালে 50,000 কৰিয়ে আহত হোৱাবোৰে পালে 50,000 কৰে চৰকাৰৰ পুঁজি দিলে মুকল কৰে মৰি যোৱাবোৰক দিলে 3 লাখ কৰে হাই মোৰ হৰিয়ে মানুহ গ'ল মৰিয়ে হাই মোৰ হৰিয়ে মানুহ গ'ল মৰিয়ে চৰকাৰ গ'ল বাচিয়ে টকা দিলে ঢালে অসমীয়া শেষ হ'ল এটা এটা কৰে চৰকাৰৰ পুঁজি দিলে মুকল কৰে মৰি যোৱাবোৰক দিলে 3 লাখ কৰে কিন্তু এটা বৰ দুখৰ কথা কি কথা বহুতৰে মৃতদেহ ঘৰে ঘূৰাই নাপালে ৰামানন্দ চাহৰ মৃতদেহ আজিও চিনাক্ত নহ'ল আৰু তেনেকুৱা বহুতৰে মৃতদেহ ঘৰে সৎকাৰৰ পৰাও বঞ্চিত হ'ল আৰু এনেকৈয়ে কত মানুহৰ মৃত্যু হ'ল কাৰ জীৱন যৌৱন গ'ল এই মৃত্যু সঘনাই কিয় এই সন্ত্ৰাসৰ লক্ষ্য কিয় কত মানুহৰ মৃত্যু কত মানুহৰ মৃত্যু কাৰ জীৱন যৌৱন এই মৃত্যু সঘনাই কিয় এনে সন্ত্ৰাসৰ লক্ষ্য কিয় কত মানুহৰ মৃত্যু কত মানুহৰ মৃত্যু কত মানুহৰ মৃত্যু এনেকৈয়ে অসমখন ধ্বংস হ'বলৈ ধৰিছে সেয়ে সমূহ অসমীয়া ৰাইজক অনুৰোধ জনাওঁ যাতে আমি সকলোৱে নিশেষ হৈ নাযাওঁ অ ৰাইজ ওলাই আহা অ ৰাইজ ওলাই আহা অসমৰ কথা এবাৰ ভাবি চোৱা ৰাইজ ওলাই আহা
DK প্ৰডাকশ্যনৰ পৰৱৰ্তী নিবেদন আন এটি নাগাৰা নামৰ কেছেট দস্যু ৰত্নাকৰ।